প্ৰথমটো বাতৰি হৈতে ষ্টুডিঅ'ত মই ভাৰ্গৱ দুৱাৰা ৰাজ্যত 1 লাখ চাকৰি দিবলৈ বদ্ধপৰিকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ এবাৰ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা শীঘ্ৰে 20,000 শিক্ষকক নিযুক্তি দিব ৰাজ্য চৰকাৰে এমৰা জনাইছে খবৰ টাইম এটৰ দৰ্শকসকলক অসমত শীঘ্ৰে 20,000 শিক্ষকক নিযুক্তি দিয়া হ'ব 10 মেৰ ভিতৰত সম্পন্ন হ'ব শিক্ষক নিযুক্তি 10 মেৰ ভিতৰত 20,000 শিক্ষকক নিযুক্তি দিব ৰাজ্য চৰকাৰে চৰকাৰৰ 1 লাখ চাকৰিৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব এই 20,000 শিক্ষক আৰু এই সংবাদ মেলত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে জনাইছে এই মুহূৰ্তত টাইম এটৰ দৰ্শকসকলক ৰাজ্যত অতি শীঘ্ৰে 20,000 শিক্ষকক নিযুক্তি দিয়া হ'ব আৰু এই শিক্ষক চৰকাৰৰ 1 লাখ নিযুক্তিৰ অন্তৰ্ভুক্ত হ'ব আৰু অহা 10 মেৰ ভিতৰত সম্পন্ন হ'ব শিক্ষক নিযুক্তি 10 মেৰ ভিতৰত 20,000 শিক্ষকক নিযুক্তি দিব ৰাজ্য চৰকাৰে আৰু এই মুহূৰ্তত ডক্টৰ ৰণোজ পেগুৰ মন্তব্য আছে সেই মন্তব্য শুনাই ল'ব বিচাৰিছো টাইম এটৰ দৰ্শকসকলক লাইফলে শিক্ষা বিভাগৰ অধীনত প্ৰায় 20,000 পোষ্ট আমাৰ হৈ যাব এই 1 লাখ চাকৰিৰ ভিতৰত আমাৰ শিক্ষা বিভাগৰ অধীনত এইখিনি পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি 10 মেৰ ভিতৰত সম্পূৰ্ণ কৰিম নিযুক্তিৰ প্ৰক্ৰিয়াটোৰ আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বেক ইন ভেৰিফিকেশ্যন চলি আছে ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পাছত মেৰিট লিষ্ট ওলাব আৰু মেৰিট লিষ্ট কমপ্লিট হোৱাৰ পাছত নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু খুব সোনকালে আমাৰ টাৰ্গেট আমি 10 মেৰ ভিতৰত সম্পূৰ্ণ কৰিম টোটেল আমাৰ আটাইকেইটা শিতান মিলাই পেলাই শিক্ষা বিভাগৰ অধীনত প্ৰায় 20,000 পোষ্ট আমাৰ হৈ যাব এই 1 লাখ চাকৰিৰ ভিতৰত আমাৰ শিক্ষা বিভাগৰ অধীনত এইখিনি পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি 10 মেৰ ভিতৰত সম্পূৰ্ণ কৰিম নিযুক্তিৰ প্ৰক্ৰিয়াটোৰ আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বেক ইন ভেৰিফিকেশ্যন চলি আছে ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পাছত মেৰিট লিষ্ট ওলাব আৰু মেৰিট লিষ্ট কমপ্লিট হোৱাৰ পাছত নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু খুব সোনকালে আমাৰ টাৰ্গেট আমি 10 মেৰ ভিতৰত সম্পূৰ্ণ কৰিম টোটেল আমাৰ আটাইকেইটা শিতান মিলাই পেলাই শিক্ষা বিভাগৰ অধীনত প্ৰায় 20,000 পোষ্ট আমাৰ হৈ যাব এই 1 লাখ চাকৰিৰ ভিতৰত আমাৰ শিক্ষা বিভাগৰ অধীনত এইখিনি পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি 10 মেৰ ভিতৰত সম্পূৰ্ণ কৰিম নিযুক্তিৰ প্ৰক্ৰিয়াটোৰ আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বেক ইন ভেৰিফিকেশ্যন চলি আছে ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পাছত মেৰিট লিষ্ট ওলাব আৰু মেৰিট লিষ্ট কমপ্লিট হোৱাৰ পাছত নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু খুব সোনকালে আমাৰ টাৰ্গেট আমি 10 মেৰ ভিতৰত সম্পূৰ্ণ কৰিম টোটেল আমাৰ আটাইকেইটা শিতান